অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে বন বিভাগত ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবল ড্ৰাইভাৰ আদি পদত মুঠ 2649টা খালী পদ পূৰণৰ বাবে বিজ্ঞাপন ওলাইছে। আবেদনৰ অন্তিম তাৰিখ 6 ফেব্ৰুৱাৰী 2023। সো বন্ধুসকল যিসকলে খালী পদৰ বাবে আবেদন কৰিব বিচাৰিছে সেইসকলে 6 ফেব্ৰুৱাৰীৰ আগতে আবেদন কৰি শেষ কৰিব লাগিব। সো বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে A to Z সম্পূৰ্ণ প্ৰচেছ আপুনি কেনেকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। আপুনি মোবাইল বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব slprbassam.in আপুনি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ অফিচিয়েল হোম পেজটো ওপেন হৈ যাব। আপুনি স্ক্ৰল ডাউন কৰিব আৰু আপুনি ৰিকুৱাৰমেণ্ট নোটিছ ইয়াত দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ ৰিকুৱাৰমেণ্ট ফৰ 264 পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 1226 পোষ্ট অফ ফৰেষ্ট গাৰ্ড 981 পোষ্ট অফ AFPF কনষ্টেবল 36 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল এণ্ড 142টা পোষ্ট অফ ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আসাম। সো বন্ধুসকল ইয়াত আপুনি দেখা পাইছে ডেছক্ৰিপশ্যন ইয়াত আপুনি এডভাৰটাইজমেণ্ট দেখা পাইছে। সো ইয়াৰ বাবে আপুনি আবেদন কৰিবলৈ হ'লে আপুনি দেখাইছে এপ্লাই হিয়াৰ আপুনি এপ্লাই হিয়াৰত ক্লিক কৰিব। এই ৱেবছাইটৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো আপুনি পাই যাব। সো বন্ধুসকল এনেকৈ আহি পৰিব apcap.in নতুন এটা ৱেবছাইট। সো এইটো অসম চৰকাৰৰ পুলিচ ডিপাৰ্টমেণ্টৰ হয় গভৰ্ণমেণ্ট অফ আসাম ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড ইয়াত আপুনি দেখা পাইছে। সো ৰেজিষ্ট্ৰেশ্যন আপুনি স্ক্ৰল ডাউন কৰিব। আপুনি ইয়াত দেখা পাইছে যিসকল প্ৰাৰ্থীয়ে পূৰ্বে কমন এপ্লিকেশ্যন পৰ্টেলত পঞ্জীয়ন কৰিছে তেওঁলোকে পূৰ্বৰ লগইন ID পঞ্জীয়নভুক্ত মোবাইল নম্বৰ লৈ লগইন কৰি শেহতীয়া বিজ্ঞাপন দিয়া পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। সো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আপুনি ইনষ্ট্ৰাকশ্যন কেইটা ফলো কৰিব। সো প্ৰথমে দিয়া হৈছে প্ৰাৰ্থীসকলে অনলাইন আবেদন দাখিল কৰাৰ সময়ত নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিব। সো প্ৰথমে কৈছে বৈধ মোবাইল নম্বৰ ব্যৱহাৰ কৰি পৰ্টেলত পঞ্জীয়ন কৰক। সো আপোনাৰ এটা ভ্যালিড মোবাইল নাম্বাৰ থাকিব লাগিব। টুকা প্ৰাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়া শেষ নোহোৱালৈকে মোবাইল নম্বৰ অপৰিৱৰ্তিত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু আপুনি তলত দেখাইছে প্ৰাৰ্থীসকলে সফল পঞ্জীয়নৰ পিছত অসম আৰক্ষীৰ নিযুক্তি ID লাভ কৰিব। প্ৰাৰ্থীসকলে এই IDৰ সৈতে লগইন কৰি 2022-23 বৰ্ষত অসম আৰক্ষী নিযুক্তি বৰ্ডৰ জৰিয়তে বিজ্ঞাপন দিয়া যিকোনো পদৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত দিয়া হৈছে প্ৰাৰ্থীসকলে আবেদন পৰ্টেলত তেওঁলোকৰ প্ৰফাইল পঞ্জীয়ন কৰিব আৰু ভৱিষ্যতৰ সকলো বিজ্ঞাপনৰ বাবে এবাৰ এটা একক নিযুক্তি ID সৃষ্টি কৰিব লাগিব। অৱশ্যে একাধিক নিযুক্তি ID সৃষ্টি কৰা প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব। সো আপুনি ইয়াত দেখাইছে আৰু তলত আপুনি দেখাইছে এপ্লাই অনলাইন আপুনি এপ্লাই অনলাইনত ক্লিক কৰি দিব। এপ্লাই অনলাইনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আন এটা পেজ আহি পৰিব। আপুনি অলপ সময় ৱেইট কৰিব লোডিং হৈ আছে। সো আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব কমন এপ্লিকেশ্যন পৰ্টেল আপুনি দেখা পাইছে ইয়াৰ জৰিয়তে আপুনি লগইন কৰিব পাৰিব। সো যিসকলে আগতে ৰেজিষ্টাৰ কমপ্লিট কৰিছিল সেইসকলে ইয়াত লগইন কৰি আপুনি যিটো খালী পদ আছে আপুনি সেই খালী পদৰ বাবে আবেদন কৰিব পাৰিব। সো যিহেতু নতুনভাৱে মই দেখুৱাম আপুনি ফ্ৰেছ কেনেকৈ আপুনি আবেদন কৰিব পাৰিব ৰেজিষ্টাৰ কৰিব পাৰিব সেয়া আপোনাক দেখুৱাম। সো প্ৰথমে আপুনি দেখাইছে ৰেজিষ্টাৰ নাও আপুনি ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। সো আপুনি স্ক্ৰল ডাউন কৰিব আৰু আপুনি দেখা পাইছে কেণ্ডিডেট নেম আপুনি কেণ্ডিডেট নামটো ইয়াত দি দিব। যিজনে আবেদন কৰিব সেইজনৰ নামটো ইয়াত দি দিব। আপোনাৰ দেউতাকৰ নামটো দি দিব ইয়াত মাকৰ নামটো দি দিব। ফোন নাম্বাৰ আপোনাৰ ভ্যালিড ফোন নাম্বাৰ এটা দি দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ যদি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ আছে তেতিয়াহ'লে আপুনি দি দিব নাথাকিলে আপুনি নিদিলেও ইয়াত হৈ যাব যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই। হায়েষ্ট কোৱালিফিকেশ্যন ইয়াত আপুনি চাৰ্চ দি সিলেক্ট কৰি দিব। পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট ইয়াত আপুনি দি দিব। জেণ্ডাৰ ইয়াত সিলেক্ট কৰি দিব। কাষ্ট ইয়াত আপুনি সিলেক্ট কৰি দিব। দেন আপুনি দেখাইছে ডেট অফ বাৰ্থ আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। আধাৰ নম্বৰটো দি দিব ইয়াত চেক কৰি দিব আৰু আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাক এটা ID দিয়া হ'ব আৰু সেই IDৰ জৰিয়তে আপুনি লগইন কৰিব লাগিব। সো আপোনাক মই যিহেতু ইতিমধ্যে এইটো ৰেজিষ্টাৰ কৰিছোঁ গতিকে আপোনাক পৰৱৰ্তী ষ্টেপ দেখুৱাব নোৱাৰিলোঁ। সো বন্ধুসকল ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাক এটা ID প্ৰদান কৰিব আৰু ID প্ৰদানৰ জৰিয়তে আপুনি লগইন কৰি এপ্লাই কৰিব পাৰিব। সো আপোনাক দেখুৱাই আছোঁ। সো ইয়াত আপুনি দেখাইছে লগইন আপুনি লগইনত ক্লিক কৰিব আপোনাক ডাইৰেক্টলি লৈ যাব। ইয়াত আহি পৰিব যেতিয়া আপুনি ৰেজিষ্টাৰ কমপ্লিট কৰিব আপোনাক ডাইৰেক্টলি ইয়াত লৈ আহিব। সো ইয়াত আপোনাৰ ৰিকুৱাৰমেণ্ট আইডিটো আপুনি দি দিব। যিটো ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনাক ৰিকুৱাৰমেণ্ট এটা ID দিছিল সেই IDটো ইয়াত দি দিব। সো IDটো দিয়াৰ পিছত আপোনাৰ ফোন নাম্বাৰটো দি দিব। দেন আপুনি ডেট অফ বাৰ্থটো আপুনি দি দিব। ইয়াত আপুনি ইয়াৰটো দি দিব ফাৰ্ষ্টত তাৰপিছত মান্থটো দি দিব তাৰপিছত ডেটো আপুনি দি দিব। দেন তাৰপিছত আপুনি লগইনত ক্লিক কৰি দিব।
আপোনাৰ এনেকৈ লগ ইন হৈ যাব। ইয়াত আপুনি দেখা পাইছে ৱেলকাম, আপোনাৰ নামটো আহি পৰিব, সম্পূৰ্ণ ডিটেইলছ ইয়াত আপুনি দেখা পাইছে। চ' আপুনি স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত এডভাৰ্টিজমেণ্ট দেখা পাইছে। চ' ইয়াত আপুনি দেখা পাইছে এডভাৰ্টিজমেণ্ট, ইয়াত আপুনি দেখা পাইছে এডভাৰ্টিজমেণ্ট ফৰ ৰিকুৱাৰমেণ্ট 264 পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1। চ' ইয়াত আপুনি দেখা পাইছে আগৰ যিটো এডভাৰ্টিজমেণ্ট দিয়া আছিল সেইটোৱে ইয়াত আহিছে। চ' আপুনি ইয়াত দেখা পাইছে এপ্লাই, আপুনি এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। ইয়াত আপুনি দেখা পাইছে কুৱেশ্যনাৰ্ছ, ডু ইউ হেভ NCC চাৰ্টিফিকেট। আপোনাৰ NCC চাৰ্টিফিকেট থাকিলে আপুনি য়েছ কৰিব, অন্যথা আপুনি ন' দিব। তলত আপুনি দেখা পাইছে কুৱেশ্যনাৰ্ছ, ডু ইউ হেভ ভেলিড ড্ৰাইভিং লাইচেঞ্চ। যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ থাকে তেতিয়াহ'লে য়েছ কৰিব, অন্যথা আপুনি ন' কৰিব। চ' তাৰপিছত আপুনি দেখা পাইছে 7th প্ৰচিড, আপুনি 7th প্ৰচিডত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব ষ্টেপ 2, আপুনি দেখা পাইছে চিলেক্ট পোষ্ট নেম, আপুনি ইয়াত চুজ কৰিব আৰু চিলেক্ট কৰাৰ ইয়াত আপুনি দেখা পাইছে ফৰেষ্ট গাৰ্ড, মই ফৰেষ্ট গাৰ্ডৰ বাবে এপ্লাই কৰিম। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰিব, ফৰেষ্ট গাৰ্ড। তাৰপিছত আৰু আকৌ এটা দিয়া হৈছে চিলেক্ট পোষ্ট নেম, আপুনি আকৌ চিলেক্ট কৰিব পাৰিব। AFPF কনষ্টেবল মই চিলেক্ট কৰিছোঁ এণ্ড ছাবমিটত ক্লিক কৰি দিছোঁ। মই দুটা পোষ্টৰ বাবে একেলগে আবেদন কৰিব পাৰিম। চ' ইয়াত সেইকাৰণে ইয়াত আহিছে। চ' তাৰপিছত আপুনি 7th প্ৰচিডত ক্লিক কৰি দিব। চ' তাৰপিছত আপুনি ডকুমেণ্ট আপলোড কৰিব লাগিব। ইয়াত আপুনি দিয়া হৈছে ডকুমেণ্ট টাইপ পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট। যদি আপোনাৰ পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট থাকে অৰ্থাৎ PRC থাকে তেতিয়াহ'লে ইয়াত আপলোড কৰি দিব। দেন তাৰপিছত দেখা পাইছে ডকুমেণ্ট টাইপ এজ প্ৰুফ, আপোনাৰ ডেট অফ বাৰ্থ যিটো আপোনাৰ এজ প্ৰুফ হিচাপে আপোনাৰ পঞ্জীয়নটো আপুনি দিব পাৰিব, আপোনাৰ পঞ্জীয়নটো ইয়াত আপলোড কৰি দিব। ডকুমেণ্ট টাইপ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, যদি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকে ইয়াত আপুনি আপলোড কৰি দিব, অন্যথা আপুনি নিদিলেও ইয়াত একো নহ'ব। চ' যিহেতু ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই, যিকেইটা ষ্টাৰ মাৰ্ক দিয়া হৈছে সেইকেইটা আপুনি বাধ্যতামূলক দিব লাগিব। ডকুমেণ্ট টাইপ ফটো, আপুনি ফটো ইয়াত দিব লাগিব। চ' আপুনি ভিউত ক্লিক কৰিব, ভিউত ক্লিক কৰি আপুনি চাব পাৰিব, ইয়াত ফটোটো আপলোড কৰি দিব। দেন তাৰপিছত আপুনি দেখা পাইছে ডকুমেণ্ট টাইপ ছিগনেচাৰ, আপুনি ছিগনেচাৰটো ইয়াত দি দিব, ইয়াত আপলোড কৰি দিব। দেন আপোনাৰ নামটো ইয়াত দেখা ফিল কৰিছে, অট'মেটিক ফিল হৈ যাব আপোনাৰ নামটো, আপোনাৰ দেউতাকৰ নাম মাকৰ নাম সম্পূৰ্ণ ফিল হৈ গৈছে। জেণ্ডাৰ ইয়াত আপুনি দেখা পাইছে জেনেৰেল। চ' নেশ্যনেলিটি ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব। চ' তাৰপিছত ৰিলিজিয়ন ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দিব, আপোনাৰ যিটো ৰিলিজিয়ন হয় আপুনি সেইটো চিলেক্ট কৰিব। ইমেইল এড্ৰেছটো আপুনি দি দিব, মই ছাজেষ্ট কৰিম আপুনি আপোনাৰ এটা ভেলিড ইমেইল আইডি আপুনি দি দিব। দেন মোবাইল নাম্বাৰ আপুনি ইয়াত দেখা পাইছে। তাৰপিছত আপুনি দেখা পাইছে এডিশ্যনেল ফোন নাম্বাৰ, আপোনাৰ এডিশ্যনেল ফোন নাম্বাৰ হিচাপে যিকোনো এটা দিব পাৰে, ইয়াত আধাৰ নম্বৰ আপুনি দি দিব। দেন পাৰ্মানেণ্ট এড্ৰেছ ইয়াত আপুনি দেখা পাইছে, পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ ভিলেজৰ পৰা আৰম্ভ কৰি পিনক'ডলৈ সম্পূৰ্ণ এড্ৰেছ ইয়াত দি দিব। ডিষ্ট্ৰিক্ট ইয়াত দিয়া আছে, প্লিজ ষ্টেশ্যন আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। দেন পিনক'ডটো ইয়াত বহুৱাই দিব। পিনক'ড বহুৱাৰ পিছত ইয়াত দেখা পাইছে চেম এজ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেঞ্চ এড্ৰেছ যদি চেম হয় তেতিয়াহ'লে ইয়াত আপুনি টিক মাৰ্ক দি দিব। দেন টিক মাৰ্ক দিয়াৰ পিছত আপুনি দেখা পাইছে 7th প্ৰচিড, আপুনি 7th প্ৰচিডত ক্লিক কৰি দিব। চ' বন্ধুসকল আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। আপুনি ষ্টেপ 4ত একাডেমিক ডিটেইলছ ফিল কৰিব লাগিব। চ' প্ৰথমে আপুনি বৰ্ড ইয়াত আপুনি দেখা পাইছে, আপোনাৰ বৰ্ডটো আপুনি অৰ্থাৎ আপোনাৰ মেট্ৰিকৰ যিটো বৰ্ড আছিল আপুনি সেই বৰ্ডটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। দেন ইয়াত ষ্ট্ৰীম কোৰ্ছ, আপুনি ইয়াত ৰোল নাম্বাৰটো আপুনি ইয়াত দি দিব। দেন ইয়াৰ অফ পাছিং, কোন বছৰত আপুনি মেট্ৰিক পাছ কৰিছে আপুনি সেই বছৰটি ইয়াত দি দিব। দেন আপুনি পাৰ্চেণ্টেজ ইয়াত আপুনি দি দিব। আপলোড ডকুমেণ্ট, আপলোড মাৰ্কশ্বিট ইন PDF। চ' আপোনাৰ মাৰ্কশ্বিটটো আপলোড কৰি দিব লাগিব, অৰ্থাৎ আপোনাৰ মাৰ্কশ্বিটটো PDF ফাইল হ'ব লাগিব। চ' আপুনি 200 KB হ'ব লাগিব, 200 KB ভিতৰত আপুনি এই PDFটো আপলোড কৰি দিব লাগিব, অৰ্থাৎ আপোনাৰ মাৰ্কশ্বিটটো আপলোড কৰি দিব। এইটো আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিট আপলোড কৰি দিব লাগিব। চ' আপুনি আপলোড কৰি দিব। ক্লাছ 12 ডিটেইলছ আপুনি ইয়াত দেখা পাইছে। চ' বৰ্ড ইনষ্টিটিউট, আপোনাৰ বৰ্ড ইনষ্টিটিউটটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব, আপুনি যিটো 12 যিটো পাছ কৰিছে আপুনি সেইটো ইয়াত দি দিব। দেন ষ্ট্ৰীম, ইয়াত আপুনি ষ্ট্ৰীম দেখা পাইছে, আপোনাৰ যিটো ষ্ট্ৰীম হয় আপুনি সেই ষ্ট্ৰীমটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। আপুনি কোন বছৰত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আপুনি সেই বছৰটো ইয়াত দি দিব। দেন আপুনি পাৰ্চেণ্টেজটো ইয়াত আপুনি দি দিব আৰু ইয়াত আপুনি দেখিছে আপলোড ডকুমেণ্ট, আপলোড মাৰ্কশ্বিট ইন PDF 200 KB। চ' আপোনাৰ যিটো হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আছে আপুনি সেই মাৰ্কশ্বিটটো ইয়াত আপলোড কৰি দিব লাগিব। চ' আপলোড কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে 7th প্ৰিভিউ, আপুনি 7th প্ৰিভিউত ক্লিক কৰি দিব। 7th প্ৰিভিউত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব। ইয়াত আপুনি দেখা পাইছে সম্পূৰ্ণ ডিটেইলছ ইয়াত ফিল কৰিছে, আপুনি ইয়াত দেখা পাইছে সম্পূৰ্ণ ডিটেইলছ আপুনি আকৌ এবাৰ চাই ল'ব, আপোনাৰ ডিটেইলছ সম্পূৰ্ণ শুদ্ধ হৈছে নে নাই আপুনি সেইটো চাই ল'ব। চাই লোৱাৰ পিছত আপুনি দেখা পাইছে ইয়াত কনফাৰ্ম, আপুনি কনফাৰ্মত ক্লিক কৰি দিব।
কনফাৰ্মত ক্লিক কৰাৰ পিছত ইয়াত আপুনি দেখিছে অ'কে, আপুনি অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব, আপুনি OTP ইয়াত বহুৱাই ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, ইয়াত আপুনি দেখা পাইছে একনলেজমেণ্ট ফৰ্ম, আপুনি একনলেজমেণ্ট ফৰ্ম এতিয়া ডাউনলোড কৰিব পাৰিব, আপুনি ডাউনলোডত ক্লিক কৰি দিব, ইয়াত দেখা পাইছে। চ' আপোনাৰ এইটো ডাউনলোড হৈ যাব। চ' বন্ধুসকল আপোনাক দেখুৱাই আছোঁ। চ' এনেকৈ সম্পূৰ্ণভাৱে মই এপ্লাই কৰিলোঁ। চ' এনেকৈ আহি পৰিছে। চ' বন্ধুসকল এনেকৈ আপুনি যি পদ খালী হৈছে এই পদৰ বাবে আপুনি আবেদন কৰিব পাৰিব। চ' বন্ধুসকল ভিডিঅ' এইখিনিয়ে, আপুনি এনেকৈ সম্পূৰ্ণভাৱে আপোনাৰ ফৰ্মখন ফিল আপ কৰি ল'ব আৰু খালী পদৰ বাবে আবেদন এনেকৈ কৰিব পাৰিব। চ' বন্ধুসকল ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো অলপ হেল্পফুল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰিয়ে লৈছে আপোনাক বহুতো ধন্যবাদ।